অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি সৌজয় আইও কৃষ্ণ দেউতা আজি সোনকালে উঠিলে মই আহিলোঁ নহয় বৌৰাণী ঘৰত যাব লগা আছিলে এপাক গৈ ঘৰত দেখোন মানুহে নাই গধূলি আহিম যা কৃষ্ণ কৃষ্ণ তই মোবাইলে টিপি আছ অখনিৰ পৰা হেৰি ঘৰ আহি পালে আপুনি গম পায়নে ঘৰত যে খাবলৈ একো নাই এতিয়া কিবা শাক পাচলি চাউল যোগাৰ কৰি আনক কিনি আনক যেনেকৈ আনক মোক আনি দিয়ক ৰবা ইমান খং কিয় কৰি আছা আনি আছো নহয় যাওক ঐ নবাবৰ পুতেক যাচোন জুই ধৰিব লাগে খৰিকেইডাল ফাইল দিগা মোক হা কি কৈছ জুই ধৰিব লাগে খৰিকেইডাল ফালি দে যা জুই ধৰিব লাগে গৈছো মা জুই ধৰিবলৈ খৰিয়ে নাইচোন মৰম নহয় জহনি যা উঠ তোক মই খৰি ফালিব দিছো জুই ধৰিব দিয়া নাই নহয় খৰি ফালিব লাগে তাকে ক ইমান চিঞৰিছ কিয় মই খালা নেকি ময়ে কলা দে ময়ে একো শুনা নাপাওঁ এইজনী আৰু শাকে আনিব দিলে তই ক'ত বা যাওঁ কি কৰোঁ হাততো পইচা নাই ইফালে বৰ ধুনীয়া গোন্ধ ওলাইছে দেখোন কোনে বা কি বনাইছে গৈয়ে চাওঁ এপাক ৰ তাতে বহক আমাৰ ফালে মনত পৰিলে যে নাই এনেই ওলাই আহিলোঁ আৰু আজি কি বনাইছোনো ইমান ধুনীয়া গোন্ধ ওলাইছে নাই খাৰ অলপে বনাইছিলোঁ ভাগৰে লাগিছে জানেনে বহুত কষ্ট হয় পানী এগিলাচকে দিয়ক খাই কিনি ভোকটোৱে মাৰোঁ নহ'লে এটা কাম নকৰে কিয় আমাৰ তাতে ভাতকেইটা খাই যাওঁ আপুনি ইমান জোৰ কৰিছে যেতিয়া দিয়ক আৰু খায়ে যাওঁ ভাত খাই ভালে লাগিল যাওঁ দিয়ক তেওঁ ৰখি আছে পানী অলপ আনা মই ভৰি হাতকেইটা ধুওঁ আপুনি আহি পালে ৰ'ব হেৰি
শাক আনিব দিছিলোঁ নহয় ক'ত একোৱে নাইছোঁ হেৰি শাক এই বৰুৱানীয়ে মাতিছিলে এই ভাত খাই আহোঁতে পাহৰিলোঁ এই শাকৰ কথা হে হৰি আজিও আপুনি শাক চাক নানিলে আমি ল'ৰাটোৱে ইমান কষ্ট কৰি খৰিকেইটা পাইছে আমি কি খাম এতিয়া আপুনিতো বেলেগৰ ঘৰে ঘৰে খাই ফুৰে এটা দায়িত্ব নাই মাকজনী হয় মই গোটেই দায়িত্ব লৈ থাকিম নেকি মই সকলোৰে কথা ভাবি থাকিম কিবা কৰক কৈছোঁ নহয় এই অশান্তি চব মানে মই সেই হোটেলৰ ল'ৰাটোৰ লগতে বিয়া হ'ব লাগিছিল অন্ততঃ মই কিবা অলপ খাবতো পালোঁ হয় দিয়া হে হোটেলৰ মালিক নহয় সি বাচনে ধুইছিল তাত হ'ব সি মোক কেঁচা পিঁয়াজ আৰু শুকান ৰুটিটো খুৱাইছিল ই কমচে কম মোক পাৰ্কতো ফুৰাব নিছিলে আপুনিতো আজিলৈ মোক ক'তোৱে নি পোৱা নাই এদিন জোৰ কৰি নিলোঁ যদিও তামোল এখনে খোৱালে তাৰেও মই পইচা দিছোঁ হ'ব দিয়া হে বেছিয়ে কথা কৈছা যোৱা পুতেৰক কোৱা শাক আনিবলৈ যোৱা এতিয়া লাজ পাইছে লাচ্ছা হ'বৰ পুতেক যাচোন মাকনহঁতৰ বাৰীৰ পৰা শাক অলপ আনগে বাপেতো একোৱে নানিলে কি খাব কি বকি আছা পাগল চাগল হ'লা নেকি অলপ গন্ধ শাক নহয় শাক মাকনহঁতৰ বাৰীৰ পৰা তাকে কোৱা ইমান চিঞৰে যেনিবা মই কলাহে নাই ময়ে কলা দেই এনেদৰেই পুতেকে শাক কেইডালমান লৈ আহিলে আৰু ঘৰত এসাঁজ ভালদৰে খালে ইয়াৰ পাছত আবেলিৰ দৃশ্য চাওক পাহৰিছিলোৱে কাপোৰ ধুবলৈতো চাৰ্ফো নাই ইয়াকে পঠাই দিওঁ ল'ৰা যাচোন দোকানৰ পৰা চাৰ্ফ লৈ আগে মই নোৱাৰোঁ দেই যাচোন যা বাবেৰ ডালে একো কামেই নাই তই যাচোন হ'ব মই যাম কিন্তু মোক 5 টকা এটা লাগিব হ'ব যা মোৰ বেগত 20 টকা আছে লৈ যাবি যা মা হেল্ল' দে পাগল তই কি আনিলি এয়া তুমি আছো আনিব গৈছিলা আনিলোঁ মই তোক চাৰ্ফ আনিব দিছিলোঁ মই এতিয়া চাৰ্ফতে কাপোৰ ধুম তাকে ক'ব লাগে মুখৰ ভিতৰতে বলকি থৈ দিব মই কি জানো কিবা এইটো ল চাৰ্ফ লৈ আহিবি যা গৈছোঁ ৰ'বা হে হৰি মই যে কি পাপ কৰিছিলোঁ এটাই কণেৰে শুনা নাপায় এটাই লোকৰ ঘৰে ঘৰে গৈ চোৱা চেলেকি ফুৰে হে ভগৱান মোক মাৰি নিয়া নোৱাৰো থাকিব আৰু সিহঁতৰ লগত হাই গাইজ আমি আজি নতুনকৈ ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিলোঁ যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰিব পিছলৈ আমি এনেকুৱা ধৰণৰ ভিডিঅ' দি যাম আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু পিছলৈ এনেকৈ ছাপোৰ্ট কৰিব বাই বাই